Hello? Oh, Hiboda. Oh, Hiboda, কোৱা. শিৱদা তুমি অলপ ৰবা দেই মই আমাৰ ভক্ত এজনৰ লগত অলপ ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰি আছোঁ শিৱদা শুনা তুমি আকৌ ভক্তসকলৰ লগত বৰকৈ ভাং চাং খাই নাথাকিবা বৰ্তমান মধ্যত ভাং কানি ড্ৰাগছক লৈ পুলিচৰ যিহে অভিযান চলিছে ক'বওতো নোৱাৰি সেইবিলাক গৈ কৈলাকো পাবগৈ পাৰে অসম পুলিচৰ কথাহে আৰু শুনা লক্ষী সৰস্বতী ইহঁতক তুমি অলপ মন কাণ কৰিবা দেই বৰ্তমান মধ্যত নাৰীৰ ওপৰত যি ধৰ্ষণ অত্যাচাৰ চলিছে আমাৰ ইহঁতকেইজনীলৈও ভয়হে লাগে আৰু শুনা গণেশ আৰু কাৰ্তিকক ইহঁতক খোৱা বোৱাৰ ওপৰত অলপ যত্ন কৰিবা গণেশে এইকেইদিন কলগছ চলগছ একোৱেই খোৱা নাই নহয় পাৰিলে তুমি অলপ মেগীকে বনাই দিবা অ'কে বাই লাভ ইউ বাকালি তুমি মানে আজি হাউকেনে আহি এনেকে দেখাই দিবা মই ভবাই নাছিলো কোনো খবৰ খাতি নিদিয়াকে গুচি আহিলা এই লকডাউনৰ সময়ত তথাপিতো সেই মোৰ কিবা দুখতে যদি ক্ষমা কৰা নাই মই মানে আজি অকণমান খালো মানে সেই তোমাৰ সেই ফেলে কপুৱাইকৰ টেনশ্যন মা ফেলে কপুৱাইকৰ টেনশ্যন বচ্চ তোৰ দুখ হৈছে তোৰ পাপ হৈছে নহ'ব পাৰে নহওঁ বুলি নকওঁ তই আজিৰ পৰা মন্দিৰলৈ অহা গাভৰু বোৱাৰীবিলাকক বেয়া চকুৰে নাচ বুলি ক মা চকু চগলেও যায় নকলেও যায় তই এইবোৰ অভ্যাস এৰি দিব লাগিব পাৰিবিনে নোৱাৰ ক তুমি একেবাৰে বৰ ডাঙৰ ৰিকুৱেষ্ট এটা কৰি দিলা নহয় টাইম লাগিব মানে শুন বচ্চ মই তহঁতক বিনাশ কৰিবৰ কাৰণে কলি যুগত নানা অৱতাৰ ধাৰণ কৰিছোঁ তুমি কেনেকুৱা ধৰণৰ কি অৱতাৰ ধাৰণ কৰিছা এবাৰ ভালদৰে বুজাই কোৱাচোন মা ভালদৰে বুজাই শুন মই প্ৰথম অৱতাৰ ধাৰণ কৰিছোঁ মোবাইল অৱতাৰ একেবাৰে চমৎকাৰী অৱতাৰ মানে তুমি সেই কিৰিং অৱতাৰ লৈছা ন মা মই কিৰিং মোবাইল অৱতাৰ ধাৰণ কৰিছোঁ মোবাইল অৱতাৰত ৰং নাম্বাৰ কানেকশ্যন কৰি তহঁতক ৰাতি ৰাতি অচিনাকি ছোৱালীৰ লগত কথা পতাওঁ ফেণ্টাষ্টিক আৰু শেষত বুঢ়ী ছোৱালীৰ মিঠা মাতত প্ৰেমত পৰি তহঁতক বিবাহ পাশত আবদ্ধ কৰোৱাওঁ আৰু তহঁতে বছৰ মূৰে গালে গালে ল'ৰা ছোৱালী জন্ম দি চৰকাৰী ধনেৰে সুধীৰ পাত বাৰ্থডে পাত অন্নপ্ৰসন পাত বাপেৰে মূৰটো পাত মা ৰিলেক্স মই বুজি পাইছো তুমি বৰ মাত্মক অৱতাৰ ল'লা দেই পিছে ইয়াৰ পিছত কোৱাচোন তুমি কি অৱতাৰ ধাৰণ কৰিছা শুন মোৰ দ্বিতীয় অৱতাৰ হৈছে বাইক অৱতাৰ তাৰমানে তোমাৰ সেই অৱতাৰ এই অৱতাৰ বিষয়ে তুমি অলপ প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰি দেখুৱাচোন বাৰু এই বাইক অৱতাৰত মই তহঁতক বাইকৰ পিঠিত উঠুৱাই 140 ডিগ্ৰী চেলচিয়াছত ৰৈ থকা ট্ৰাকৰ ওপৰত খুন্দিয়াই ইহলীলা সম্বৰণ কৰোৱাওঁ যাওঁ এই আচ্ছা মা এই কথাখিনি মই বুজি পাইছো কিন্তু এই ৰখতে মোৰ অকণমান কুৱেশ্যন এটা কৰিবলগীয়া আছে তুমি বাইক বাৰু 120 ডিগ্ৰী 40 ডিগ্ৰী চেলচিয়াছত কেনেকৈ চলোৱা হয় বাইক জানো চেলচিয়াছত চলে মা তই খালি মাতকৈ বেছি জনা ওলাইছ ক্ষমা কৰি দিবা তোমাৰ অপাৰ মহিমা তুমি চেলচিয়াছতো বাইক চলাব পৰা তুমি কিলোমিটাৰো চলাব পাৰা তোমাৰ কথা কিন্তু মা আকৌ এবাৰ মই তোমাক সুধিছোঁ তুমি বাৰু আৰু
কি অৱতাৰ ধাৰণ কৰিছা এনেকৈ দেখোন তুমি এই অৱতাৰ ধাৰণ কৰি আমাক মাৰিয়ে পেলাবা আৰু শুন মোৰ শেষৰ অৱতাৰটো হৈছে গাভৰু অৱতাৰ মা তাৰমানে একেবাৰে সেই ৰিমজিম অৱতাৰ কিবা চেনি চেনি অৱতাৰ নহয় এই ৰিমজিম অৱতাৰত মই গাভৰু ছোৱালীৰ ৰূপ ধাৰণ কৰি তহঁতৰ নিচিনা 4-5টা ল'ৰাক প্ৰেমত পেলাওঁ কোনোবাটোৰ পৰা টকা খাওঁ কোনোবাটোক সঁচা ভাল পাওঁ আৰু কোনোবাটোৰ লগত মই টাইম পাছ কৰোঁ আৰু শেষত মাক দেউতাকে চাই দিয়া ল'ৰাৰ লগত বিয়া সোমাই গুচি যাওঁ আৰু তেতিয়া তহঁতে মোক নাপায় কোনোবাটোৱে মদ খাওঁ কোনোবাটোৱে ভাং খাওঁ আৰু কোনোবাটোৱে হালি থকা নাহৰৰ ডালত আশ্ৰয় ল মা এনেকৈ ধৰণে দেখোন তুমি অৱতাৰ লৈ আমাৰ ডেকাখিনিক দেখোন মাৰি মাৰি শেষেই কৰি পেলাবা মা ইয়াৰ পৰা ৰক্ষা পাবলৈ কিবা এটা তুমি উপায় দিয়া মা কিবা এটা উপায় দিয়া না উপায় 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 এটাই আছে আছে কি উপায় মা 108 মানে মৃত্যুঞ্জয় 108 তাৰমানে সেই মৃত্যুঞ্জয় আজিৰ পৰা 10-15 বছৰৰ আগত দেৱশিল্পী বিশ্বকৰ্মাই মধ্যলৈ আহি বিশ্বশৰ্মা হিচাপে 108 অৰ্থাৎ মৃত্যুঞ্জয় জন্ম দিয়ে আচ্ছা I know মা এতিয়া কোৱাচোন বাৰু সেই 108 অৰ্থাৎ মৃত্যুঞ্জয়ক আমি কেনেধৰণে পাব পাৰোঁ শুন বচ্চ তহঁত যেতিয়াই বিপদত পৰিবি 108লৈ ডাইল কৰিবি আৰু তেতিয়া 108 আপোনা আহি ৱাও কৈ তহঁতৰ ওচৰত উপস্থিত হ'বহি এতিয়া ক তই এই বেয়া অভ্যাসবোৰ এতিয়া এৰিব পাৰিবিনে নোৱাৰ পাৰিব নোৱাৰিব পাৰিব লাগিব নোৱাৰিব লাগিব তেতিয়াহ'লে চাওঁ তহঁতে মোৰ সহস্বৰূপ মা কি দেখিলো মই नहीं ये हो नहीं सकता कि तेरी याद ना आए बिना तेरे कहीं भी दिल मेरा अब चैन ना पाए तुझे भूलने से पहले मेरी जान चली जाए तुझे भूलने से पहले मेरी जान चली जाए नहीं ये हो नहीं सकता कि तेरी याद ना आए बिना तेरे कहीं भी दिल मेरा अब चैन ना पाए तुझे भूलने से पहले मेरी जान चली जाए तुझे भूलने से पहले मेरी जान चली जाए